120 তেল পাইছোঁ কিন্তু আপোনালোকে ক'লে বিশ্বাস নকৰিব আৰু আপোনালোকে ডিপ্ৰেশ্যন আহিলেও কেতিয়াবা গিভ আপ নকৰিব আপোনালোকে যিটো কৰি আছে যিটো ভাল পায় সদায় কৰি যাব নেভাৰ গিভ আপ আপোনালোকে দেখিব আপোনাৰ লাইফত এদিন নহয় এদিন ছাকচেছ আহিবই ফাইনেলি এটা নাম দি দিছোঁ শুনি লওক ভালকৈ 3, 2, 1 স্কুটিত একচুৱেলি ৰাইড একেবাৰে কৰা নাই আৰু সেইটো কাৰণে ৰাইড এটা যাওঁ বুলি ভাবিছোঁ শ্বৰ্ট ৰাইড মৰিয়নিলৈকে ওলাই যাওঁ আৰু নৰ্মেলি এটা ব্লগ কৰোঁ আৰু যিহেতু দেখিছোঁ স্কুটি ধুই আছোঁ কাৰণ স্কুটিখন বহুত দিন চলোৱা নাই মানে এটা ট্ৰিপৰ কথা ক'বলৈ আছে আপোনালোকৰ ট্ৰিপৰ কথা ক'ম সো হে গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল এটা নতুন ফ্ৰেছ ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ এণ্ড স্কুটিত আজি বহুত দিনৰ মূৰত ব্লগ তাতে চেণ্ডেল পিন্ধি আহিছোঁ যিহেতু মৰিয়নি আহিছোঁ যিহেতু ডেইলি ব্লগ এতিয়া বৰ্তমান চলি আছে মাত্ৰ 120 তেল পাইছোঁ কিন্তু আপোনালোকে ক'লে বিশ্বাস নকৰিব স্কুটিত ইমানেই তেল খাই ন লিটাৰমান তেল লাগি যায়গৈ মৰিয়নি আপ ডাউন কৰিবৰ কাৰণে আৰু স্কুটিখন লৈ এটা ৰাইড প্লেন কৰিম বেছি দূৰ নহয় মানে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এনেকুৱা ভিতৰত আৰু স্কুটিখনৰ এটা নাম দিম ভাবি আছোঁ গাইজ আৰু যিহেতু মোৰ বাইকখনৰ নাম একচুৱেলি মেনক মই ভাবিছোঁ এম লগাই নাম হওক তেতিয়া ভাল হ'ব তাৰমানে মানে ভৱিষ্যতে যদি গাড়ী চাড়ী লওঁ তেতিয়া সেইটো এমৰ লগতে জড়িত ফাইনেলি এটা নাম দি দিছোঁ শুনি লওক ভালকৈ 3, 2, 1 কৈটো নামটো মাইনী যিহেতু স্কুটি হয় সেইটো কাৰণে মাইনী নাম আৰু একচুৱেলি ৰাইড চাইড কৰি মন চন ফ্ৰেছ কৰি মই বহুত বেছি ভাল পাওঁ এনেকৈ আৰু কিন্তু ব্যৱসায় সূত্ৰে বিজি থকাৰ কাৰণে ৰাইড চাইড এনেকৈ কৰিব পৰা নাই আৰু ইভিনিঙৰ ৰাইড কৰা গাইজ মজাই বেলেগ ৱেডাৰটো চক নাই বাৰু আল্টিমেট আহি আছে বাপৰে 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 বাপ আৰু এতিয়া আহিবলগীয়া আপোনালোকৰ ট্ৰিপটোৰ কথা কৈ আছাম চিৰিজ কৰিম বুলি ভাবিছোঁ অতি সোনকালে আৰু যিহেতু মোৰ হাতত সময় কম সেইটো কাৰণে মই এসপ্তাহৰ কাৰণে আছাম চিৰিজটো বনাবৰ কাৰণে ওলাই যাম আৰু গোটেইখিনি এপিছ'ড ৱাইজ হ'ব কমচে কম 10-12টা এপিছ'ড আহিব বেলেগ বেলেগ প্ৰতিটো বস্তু বেলেগ বেলেগ দেখাবলৈ চেষ্টা আৰু আপোনালোকে হেলমেট গাইজ প্লিজ অনুৰোধ জনাইছোঁ হেলমেট নিপিনাকৈ মৰিয়নি যোৰহাট কেতিয়াও নাহিব যিটো বাম্পাৰ স্কিন হৈ আছে আৰু হেলমেটটো আপোনালোকৰ নিজৰ ছেফটিৰ কাৰণে আমি নিজে পুলিচবিলাকক সুবিধা দিওঁ যে তই ফাইন কাট আৰু পিছত আমাৰ দুখ লাগে যেন ফাইনটো কেলৈ কাটিলে তাতকৈ আমি যদি হেলমেটটো পৰিধান কৰি বাইক চলাওঁ তো এইটো আমাৰ নিজৰ কাৰণে ছেফটি আৰু হেলমেটটোৱে গাইজ আপোনালোকক একো অপকাৰ নকৰে হেলমেটটো আপোনালোকৰ জীৱন ৰক্ষা কৰিব আৰু সেইটো কাৰণে আপোনালোকে গাইজ প্লিজ অনুৰোধ জনাইছোঁ হেলমেটটো পৰিধান কৰি বাইক চলাওক গাইজ থেংক ইউ ছ' মাছ আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিছে নতুন চেনেল হয় ছমাহতে আপোনালোকে 500 ছাবস্ক্ৰাইবাৰ চ' বহুত বেছি ধন্যবাদ ভিডিঅ'ত এনেকৈ দিব পৰা নাই মাত্ৰ ছমাহত মই 26টা ব্লগহে আপলোড কৰিছোঁ আৰু সেইটো কাৰণে আপোনালোকে মৰম ছাপোৰ্ট আশীৰ্বাদ পূৰা কৰি যাব যাতে কণ্টিনিউ কৰিব পাৰোঁ মই বস্তুটো আৰু কণ্টিনিউ হৈ থাকিলে ভাল আৰু ডেইলি লাইফষ্টাইল ব্লগ যদি লাগে আপোনালোকে কমেণ্ট কৰক আৰু মোৰ স্কুটিখন কিমান চলিলে চাওক মাত্ৰ 17,273 মই বস্তু মানে বহুত বেছি মৰমত ৰাখোঁ আৰু বহুত বেছি ভালকৈ ৰাখোঁ ভাই চাহাব এইটো বস্তু মেইন লস্সি আছে লস্সি 30টো আছে নে 32 32 নাই 30টো নাই তো গৰম দিনৰ এইটো বস্তু চবচে মোৰ ফেভৰেট হয় নেক্সট ট্ৰিপটো যিটো আহিব মানে ৰাইড যিটো প্লেন কৰি আছোঁ সেই ৰাইডটোৰ ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ আৰু ভিডিঅ' একচুৱেলি ইণ্ট্ৰ'টো আজি দিবলৈকে থাকিয়ে গৈছিলেগৈ ইণ্ট্ৰ' টাইম চ' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৰে ভাল আৰু ফ্ৰেছ নিউ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম তামাম এতিয়া মেইন কথা হৈছে ডোচা খাবলৈ বহুত বেছি মন গৈ আছে আৰু এটা ডোচা পইণ্ট আপোনালোকক আজি দেখাম মানে একচুৱেলি মই আগৰ ব্লগত বহুতে ডোচা পইণ্টটো দেখিছেই তথাপিতো এইবাৰ ডোচা পইণ্টটো দেখাই দিওঁ আপোনালোকক যদি 3-4 বাজি গ'ল তেন্তে অপেনিং হৈ গৈছে আপোনালোকে মৰিয়নি আহিলে ফাৰ্ষ্ট ৰেল ক্ৰচিংটো নোপোৱাৰ আগত ইউনাইটেড বেংক একদম অপজিটত দাদা থাকিব দাদাৰ লগত ধুনীয়াকৈ কথা পাতিব আৰু ধুনীয়াকৈ ডোচা খাব আৰু দাদা একচুৱেলি বহুত বেছি ভাল ঢাকি থৈছে তো দাদাৰ লগত অকণমান কথা পাতি লাহেকৈ ডোচাটো খাম নিশ্চয় মোবাইলটো বাদ বেছি দাদা ভাল কি কৰি আছে মোবাইল টিভি আছে খুলিছেহে নি এতিয়া খুলিছেহে নেকি আচ্ছা খবৰ কওক মোটামুটি চলি আছে আপোনাৰ দোকানখন বহুত বেছি পপুলাৰ হৈ গ'ল কিন্তু মানুহৰ মুখে মুখে শুনো তাৰমানে যে এনেকুৱা এটা বেষ্ট ডোচা পইণ্ট আছে সেইটোৱে ৰাইজৰ মৰম আপুনি যেনেকৈ মানুহক হেৰি কৰে ৰেচপেক্ট কৰে হয় নহয় কাষ্টমাৰটো ভগৱান সদায় য়েছ সেইটোৱে কথা ঠিক আছে এটা বনাওক ধুনীয়াকৈ খাওঁ
বঢ়িয়া तू रंग है तू उड़ रही पतंग है बना है तू ढाने का सब आसमान है तो इस ज़माने का फैसला गुजर ऐसी राह से गुजर তো ডোচা খালোঁ আপোনালোকে দেখিলে ডোচাৰ ৰিভিউটো আপোনালোকক জনালোঁ বহুত টেষ্টি হয় আপোনালোকে আহিব খাব আৰু দাদাই কোৱা মানে দাদা হৈছে আপাৰ আছামত তেনেকুৱা ফুটপাথত ডোচা বিকা দোকান এটা মানে আজি প্ৰায় 12 বছৰ আগৰে এটা আমাৰ নৰ্থ ইষ্টত যেতিয়া ডোচাটো পপুলাৰিটি বাঢ়ি সেইবোলে মোৰ বাল্যকালৰ বন্ধু এজন লগ পাই গ'লোঁ হেমন্ত এতিয়া চাহ খাব লাগিব চাহ খাবলৈ নি আছোঁ চ' ডেইলি ব্লগ গাইজ এনেকুৱাই মজা বস্তু মই ইয়াতে খাওঁ বেছি আৰু গাইজ এটা মটিভেশ্যনৰ কথা কৈ দিওঁ আপোনালোকক বহুত বেছি ডিপ্ৰেশ্যনত কেতিয়াবা আহি যায় ডিপ্ৰেশ্যন আহিলেও কেতিয়াবা গিভ আপ নকৰিব আপোনালোকে যিটো কৰি আছে যিটো ভাল পায় সদায় কৰি যাব নেভাৰ গিভ আপ আপোনালোকে দেখিব আপোনাৰ লাইফত এদিন নহয় এদিন ছাকচেছ আহিব এইটো নেভাৰ এণ্ডিং চিৰিজ হ'ব মই যিটো চিৰিজ কৰিম সেইটো একচুৱেলি একদম নেভাৰ এণ্ডিং চিৰিজ হ'ব অল আছাম নকৰোঁ আমাৰ এটা ডিষ্ট্ৰিক্ট কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু ডিষ্ট্ৰিক্ট কভাৰ কৰি তাৰ ইউনিক বস্তুবোৰ আৰু মই পূৰা ডিটেইলিঙত বনাবলৈ চেষ্টা কৰিম এইটো ছিজন খতম হৈ যাব তাৰপৰা আকৌ নেক্সট ছিজন ষ্টাৰ্ট হ'ব আৰু এই চিৰিজটো মই নাম আপোনালোকক এতিয়াই কৈ নিদিওঁ আহিবলগীয়া ব্লগত আপোনালোকে চাবলৈ পাব আৰু গোটেইখিনি ভিডিঅ' অকণমান লেটকৈ যদিও আহিব মই বহুত বেছি মানে ধ্যান দি মানে এডিটিংটো ভাল কৰি ভিডিঅ'বোৰ আপলোড দিবলৈ চেষ্টা আৰু ভিডিঅ'ৰ লেংথটো মই কৈ দিওঁ কমচে কম 8 বা 10 মিনিটছৰ ভিতৰত ব্লগটো হ'ব চ' গাইজ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদিহে ভাল পালে চাই নহ'লে লাইক কৰিব চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দিব অল কৰি দিব চ' ধন্যবাদ বাই বাই জয় অসম